নমস্কাৰ বন্ধু বান্ধৱীসকল, এডভান্স নিউজৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম ইউৰোপৰ এখন সুন্দৰ দেশ নৰৱেৰ বিষয়ে, যাক পিচ অফ পেৰাডাইজ বুলিও কোৱা হয়। এই দেশখনৰ প্ৰাকৃতিক সৌন্দৰ্য অতি মনোমোহা। এই দেশখন এনে কিছুমান ঠাই আছে য'ত সূৰ্য কেতিয়াও ডুব নাযায়। এই দেশখন চন 1900ৰ আগলৈকে ডেনমাৰ্কৰ অধীনত আছিল, কিন্তু 7 জুন 1905 চনত ই ডেনমাৰ্কৰ পৰা পৃথক হৈ এখন স্বাধীন দেশ হিচাপে পৰিগণিত হয়। দেশখনৰ মুঠ ক্ষেত্ৰফল হৈছে 3,85,203 বৰ্গ কিলোমিটাৰ। এই দেশখন পপুলেশ্যনৰ ক্ষেত্ৰত বিশ্বৰ 120 নং স্থানত আছে। এই দেশখনৰ জনসংখ্যা প্ৰায় 54 লাখ, যাৰ 75% খ্ৰীষ্টিয়ান ধৰ্মী, 2.5% মুছলমান ধৰ্মী, 0.4% হিন্দু ধৰ্মী তথা 13% লোকে কোনো ধৰ্ম অনুসৰণ